গুড মৰ্নিং এভৰিৱান মাজনীজ ব্লগ এণ্ড ভিডিঅ'ছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰথমতে আপোনালোক সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 1 জানুৱাৰী 2023 বৰ্ষ। নৱবৰ্ষৰ প্ৰথম দিনটোতে আমি আহিছোঁ বাঘমৰাৰ পিকনিক স্পটলৈ। আমি মই মোৰ মা, খুৰা, খুৰী, ভাইটি, আমাৰ এওঁ ফ্ৰেণ্ডছ আমি সকলোবোৰ আহিছোঁ বাঘমৰালৈ বুলি। এতিয়া তেওঁলোক সকলোৱে খোৱা বোৱা বনাবলৈ লাগিছে। আমি অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। আজি বছৰৰ প্ৰথম দিনটোত সকলোৱে মিলিজুলি আনন্দেৰে এসাঁজ খোৱাৰ মজাই সুকীয়া। এই ভিডিঅ'টোৰ জৰিয়তে আজিৰ দিনটোৰ যোৰহাটৰ বাঘমৰা পিকনিকস্থলীৰ কিছু দৃশ্যাংশ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। আগতে কোৱাৰ দৰে আকৌ এবাৰ কৈছোঁ, মই ইউটিউবত একেবাৰে নতুন, গতিকে ভুল হোৱাটো স্বাভাৱিক। ভুলখিনিক শুধৰাই ভালখিনিক আদৰি ল'ব বুলি আশা কৰিলোঁ। আপোনালোকৰ অকণমান মৰমে মোক আৰু আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব। ইমানখিনি ঘূৰি ফুৰি এটা কথা গম পালোঁ যে বাঘমৰাত বগৰী গছ বহুত আছে। গতিকে ইমান ধুনীয়াকৈ লাগি থকা বগৰী গছ দেখি নোখোৱাকৈনো কেনেকৈ থাকিব পাৰোঁ। গতিকে তাৰে এটা ময়ো মুখত ভৰাই ল'লোঁ। আমাৰ খানা অলৰেডি হৈ গৈছে। শলাদ দিয়া চিকেন গ্ৰেভি, বেঙেনা পোৰা, অকল ভাতটো হ'বলৈ আছে। ভাত হ'লে আৰু আমি বাঢ়িব পাৰিম। খুব ধুনীয়াকৈ আজি মাংস বনালে এওঁৰ লগৰ শশাংকত দাই। সঁচাকৈ বিৰাট বেছি টেষ্টি হৈছিল। চিকেনৰ কালাৰ চাওক না, ৱাও। এতিয়া আমি খাই বৈ আজৰি হৈ ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। সঁচাকৈ আজি এটা খুব ভাল লগা দিন আমি অতিবাহিত কৰিলোঁ। বহুত বেছি ফূৰ্তি কৰিলোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।